বন্ধুসকল আজি মই আছোঁ ৰায়দাঙত ৰাসত আছোঁ আজি আপোনালোকক ৰাসৰ অলপ ফুটেজ দেখাম আপোনালোকে চাই থাকিব হা ভিডিঅ'টো নোচোৱাকৈ নাযাব আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া ব'লক আমি ভিতৰলৈ যাওঁ ভিতৰ দৃশ্যবোৰ চাওঁগৈ আমি ব'লক বন্ধুসকল কৈছোঁ নহয় ইমান মানুহ হ'ব এতিয়া বহুত মানুহ হ'ব ইয়াত এইফালে বৃন্দাবন বনাইছে বুলি কৈছে আমি বৃন্দাবনখন চাই থোৱা আহোঁগৈ ব'লক আপোনালোকক দেখাম আপোনালোকে চাই থাকিব বৃন্দাবনখন দেই এইখন হৈছে যে বৃন্দাবন চক এতিয়া আমি ভিতৰলৈ যাম ব'লক আমি ভিতৰলৈ গৈ আছোঁ আমি ভিতৰ দেশৰ জেগাত যাম আমি এই আমাৰ দাদাহঁতে গেট ৰখিছে মানে কি হৈছে বন্ধুসকল ইয়াত ড্ৰেছ কৰোঁতে মানে ড্ৰেছ কৰিবলৈ আহোঁতে মানে বহুত মানুহ সোমাই দিয়াৰ কাৰণে কি হৈছে ইয়াত মানে দাদাহঁতে গেট কিবা কৰিছে গেটখন ৰখিছে বোলে মানুহ বোলে বেছি সোমাব নিদিয়ে বোলে মানুহ বেছি সোমালে এই তাত সুবিধা হয় যে সেইকাৰণে বোলে সোমাবলৈ দিয়ে এতিয়া ব'লক আমি দাদা ওচৰত দাদা কেনেকুৱা ভালেই তাৰপিছত হেৰি নহয় ৰাসৰ প্ৰিপেৰেশ্যন কেনেকুৱা আজি হয় ঠিক আছে বন্ধুসকল চব পেইণ্টাৰ চব আহি বহি আছে গোটেইখন একদম লাইন পাতি বহি আছে চব এই আমাৰ জয়ন্ত দাদা কেনেকুৱা আজি কালিতো হেৰি গালেই বসুদেৱ গালে কালি মই বসুদেৱ গালোঁ আজি আৰু আজি মানে কি ঈশ্বৰৰ মহিমা যে ডাঙৰকৈ কওক অকণমান আজি ঈশ্বৰৰ মহিমা যে আজি মানে কি একচুৱেলি আমাৰ যিজন মানে অভিনেতাই নন্দ চৰিত্ৰটি লৈছিলে দুৰ্ভাগ্যবশত দুখ পাইছোঁ মনতো তেওঁ মানে কি দুৰ্ঘটনা হ'ল গতিকে তেওঁ আজি মানে নন্দ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ তেওঁ অকণমান অসুবিধাত পৰিলে গতিকে আজি নন্দ চৰিত্ৰখন মুখ কৰি দিবলৈ ৰাইজে মানে মোলৈ চলি দিলে মানে ৰাইজৰ পৰা আশীৰ্বাদ হিচাপে দিনত লৈ আজি নন্দ চৰিত্ৰটো কৰিম বুলি আগবাঢ়ি আহিছোঁ আপুনি নন্দ কৰিব আজি মই নন্দ মানে কি হ'ল আমাৰ হেৰি মৃদুপৱন দাই হেৰি লৈছিলে মৃদুপৱনে লৈছিলে নন্দ খুব ধুনীয়া খুব মানে বহুত সুন্দৰ অভিনয় কৰিছিলে কিন্তু কি কৰিবা মানে কি দুৰ্ঘটনা সেইটো কাৰণে অলপ আমি ভগৱানৰ ওচৰত আমি আৰোগ্য হওক মৃদুদা সোনকালে ভাল হওক মৃদুদা আপুনি সোনকালে ভাল হৈ আহক বাকী সেয়াই আৰু আশীৰ্বাদ কৰিব আৰু এইখিনিতে মই কওঁ এই জকাৰ দত্ত আমাৰ এই অমৃত দত্ত হয় এই জকাৰ দত্ত চেনেলটোত আপোনালোকে চাব ইয়াক মৰম দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব সেইটো মানে কমন ডাইলগ এতিয়া মই কৈছোঁ যে যদি এটা ছাবস্ক্ৰাইবে এই ল'ৰাটো অকণমান যদি সহায় কৰে তাততো আমাৰ একো নাযায় দিয়ক সকলোৱে মানে ময়ো অনুৰোধ কৰিছোঁ ভাল ল'ৰা যদি কিবা অকণমান আগুৱাই যাবলৈ পাৰেই আপোনাৰ যদি এটা ছাবস্ক্ৰাইব যদি তাৰ কাৰণে আশীৰ্বাদ হয় তাতনো দিয়াত কি বাধা আছে আমি সকলোৱে আন্তৰিকতাৰে এই ল'ৰাটিক যিহেতু ভাল ল'ৰা অকণমান আগুৱাই নিয়াত আমিও সহায় কৰোঁ কৰি দিব দেই এয়া আমাৰ ৰাণাদা
আপুনি ৰান্ধা আজি উগ্ৰখেন আপুনি কিন্তু ফালি দিব লাগিব আকৌ ৰান্ধা যিমান পাৰোঁ চেষ্টা কৰিম আজি একদম পুৰা জোচত একদম ফালি পঠিয়াব লাগিব হয় নাই অঁ আজি ৰাইজক মাতক আৰু ৰাইজ আহিব আহিব আৰু লগত আপোনালোকে ইয়াৰ চেনেলটো জকাৰ দত্ত ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলকো ক'ব ছাবস্ক্ৰাইব কৰি দিব বহুত ভাল ভাল ভিডিঅ' পাই থাকিব বনাই আছে ভৱিষ্যতে আৰু ধুনীয়া ভিডিঅ' হ'ব মানে উন্নত হৈ গৈ থাকিব মই লগত আছোঁ ইয়াত অঁ ঠিক আছে তাৰপিছত এই আমাৰ দাদা আছে দাদা হেৰি ৰাসৰ প্ৰস্তুতি কেনেকুৱা গৈছে আপোনালোকৰ কাম কাজ ৰাসৰ প্ৰস্তুতি আমি খুব সুন্দৰভাৱে আমাৰ কালি হৈ গ'ল আৰু আজি আমি সুচাৰুৰূপে সকলোখিনি হৈ যাব বুলি আমি আশা কৰিছোঁ ধন্যবাদ আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আমাৰ অংকুদাই ক'ব অংকুদা ৰাসৰ কাৰণে কৈ দিয়ক নমস্কাৰ আজি মহান ৰাজনীয়া ৰাস মহোৎসৱ সমিতিয়ে বিংশতিতম ৰাস মহোৎসৱ আজি দ্বিতীয় দিন দেখা কাৰ্যসূচী ইতিমধ্যে আমাৰ খন্তেক সময়ৰ পিছতে আৰম্ভ হ'ব যে সকলো দৰ্শকে আমি 8 বজাৰ লগে লগে ঠিক 8 বজাৰ লগে লগে আমাৰ দ্বিতীয় নিশা ৰাস আৰম্ভ কৰা হ'ব সকলোকে নিমন্ত্ৰণ কৰিছোঁ আহক ৰাস উপভোগ কৰিব ঠিক আছে আহিব অংকুদাই কালি নন্দ গাইছিলে আজি কি গাব আজি আছে চৰিত্ৰ কেইটামান এতিয়া কৈ নিদিওঁ ঠিক আছে মই মেকআপ কৰাৰ পিছত মই বাৰু দেখাই দিম আপোনালোকক কি কৰে ময়ো তাকে সৰু সুৰা দুটামান কৰি আছোঁ আৰু পহৰি এইবোৰ হেৰি পহৰি গোৱালটো আজি নকৰোঁ দেই কোনে উৎপাদ হৈ গৈছে নেকি মই যে এইটোতো প্ৰেক্টিছ নকৰিলোঁ এইফালে ওলাই আছে এইবোৰ তই মেকআপ কৰি আছা ন ঠিক আছে তুমি কি লৈছা অ' নাৱত লৈছা ন ঠিক আছে নাৱতে মেকআপ কৰি আছে আৰু এইফালে আমাৰ মেকআপ কৰি আছে কোনে হিৰক জ্যোতি দাই মেকআপ কৰি আছে দেই তাৰপৰা আকৌ এইফালেও কৰি আছে এইফালে গোপী এইফালে কি হয় এইফালে কি ওলাইছে এইফালে এজন বসুমতী মাই ডগছ এইজন বসুমতী ওলাইছে দেই ৰাইজ চাই লওক আজি আপোনালোকে মানে কি দেখিব আজি আপোনালোকে ইয়াত জিন্দা ভগৱান দেখিব জিন্দা ভগৱানবোৰ আপোনালোকে আজি দেখি পাব নহয় আপোনালোকে ভুল নুবুজিব মানে এইবোৰ আমাৰ পূৰ্বপুৰুষৰ হেৰিখিনি অলপ ৰোমন্থন কৰা হৈছে এই ৰাসলীলাখনত মই এনেই আৰু মানে জমনিতে বুলি আৰু জিন্দা ভগৱান বুলি কৈ দিছোঁ আৰু তাতে বেয়া চেয়া নাপাব আকৌ দেই মেকআপ কৰিলোঁ আকৌ তুমি কৰোঁ মেকআপ কৰিলোঁ আকৌ কি হ'ল দেৰিকৈ কৰিবা অকণমান দেৰিকৈ আছে ঠিক আছে হ'ব এইবিলাক লগাইছা ঠিক আছে লগাই লওঁ মেকআপ লোৱাৰ পিছত তোমাক দেখাই আছোঁ ঠিক আছে এইফালে আমাৰ হেৰি ওলালে ব্ৰহ্মা হয় নাই বাৰু ব্ৰহ্মা হয় এয়া আমাৰ ব্ৰহ্মা ওলাই আছে তাৰপিছত আকৌ এইফালে আমাৰ এইফালে গোপীহঁত ওলাই আছে এইকেইজন গোপীয়ে হয় চাগে দেই মোৰ হয় নাই গোপী বাৰু কি হয় নৰ্তকী হয় এয়া নৰ্তকী হয় এইফালে মানুহ বন্ধুসকল বহি আছে চব পেইণ্ট কৰিবলৈ বহি আছে গোটেইখন এই আমাৰ অসীম ছাৰ মানুহ বিচাৰি ফুৰিছে গোটেইখন কোন ক'ত আছে অসীম ছাৰ বিচাৰি ফুৰিছে অসীম ছাৰ বসুদেৱক বিচাৰি ফুৰিছে বসুদেৱক বিচাৰি বসুদেৱ গৈ বাহিৰত আছেগৈ পালে এই বসুদেৱ এয়া বন্ধুসকল আমি এতিয়া ষ্টেজলৈ যাম ব'লক আৰু আপোনালোকক ষ্টেজৰ মেইন ষ্টেজটো দেখাই আছোঁ আপোনালোকক ব'লক এইটো ষ্টেজ সজাই আছে চক ষ্টেজ সজাই আছে
এইবোৰ পানী সৃষ্টি কৰিছে, পানীৰ কাৰণে পানী কাপোৰ দিছে ইয়াত। এইয়া ইন্দ্ৰদা মহেন্দ্ৰ মহেন্দ্ৰ বন্ধুসকল, আপোনালোকক ছেটিংছবোৰ দেখাম দেই। এতিয়া আপোনালোকে ছেটিংছবোৰ চাব। ছেটিংছ কি ধুনীয়া ছেটিংছ, এইবোৰ চাওক ছেটিংছ সজাই থৈছে পূৰা ধুনীয়াকৈ। আন্ধাৰ, খালি আন্ধাৰ যে সেইটো কাৰণে এনেকুৱা আহিছে। এইখিনি ছেটিংছখিনি আপোনালোকে এইখন কাৰাগাৰ হয়, কাৰাগাৰ আৰম্ভ। এই আমাৰ ছেটিংছৰ ভাইটি এটা আছে আমাৰ লগত। এইটো ছেটিংছৰ ভাইটিয়ে হাই কৰি আছে। হেৰি ছেটিংছটো কেনেকুৱা ধৰণে সজোৱা হৈছে, চালিয়া হৈছে নাই? আজি ভাল হৈছে দেই। কালি অকণমান চোৱা নাছিলে, আজি কলপুলি চলপুলি আদি লগোৱা হৈছে। তাতে কাপোৰ পাতোৱা অনা হৈছে, আলদালি গোটা হৈছে। আজি এইখিনি সজোৱা হৈছে তাতে আৰু মানে অলপমান বেছিকৈ মানে ভাল মানে কৰিবলৈ চেষ্টা কৰা হৈছে, হয় নাই? তেতিয়াহ'লে আপোনালোকক দেখাম মই এতিয়া ছেটিংছৰ সেইখিনি। আপোনালোকে চাই দিব হা। এইবোৰ ছেটিংছ, এইখন হেৰি বিয়া হৈ গ'ল ন? বিয়া হৈ নহ'ব ইয়াত দিলে হয় ইয়াত ফাঁকাত মাৰি দিব পাৰি দিবি গেলা। ফাঁকাত মাৰি গাই বন্ধ কৰে। এইফালে আমাৰ আৰু এজন দাদা আছে। দাদা আজি কি গাব? কালি কালুকেটো গালোঁ। কালি কালুকেটো, আজি শংকৰচুৰ কৰিব। এইজন হৈছে শংকৰচুৰ আজি। আপোনালোকে চাব আৰু কিবা এটা কৈ দিয়ক। আহিব সকলোৱে। সহযোগ নহ'লেতো ভাল নালাগিব ন? ভাল নালাগিব আৰু দৰ্শন নহ'লেতো আমি অভিনয়ো ফুটি নুঠে। গতিকে সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ। 8 বজাৰ লগে লগে আমাৰ আজি অনুষ্ঠান আৰম্ভ হ'ব। সকলোৱে আহিব বুলি আশা ৰাখিলোঁ। বাবু ক'ত গ'ল? থেংক ইউ। এই গাল আমাৰ সৌ কৃষ্ণ মেকআপৰ কাৰণে ৰখি আছে গোটেই গাল। এই গাল বন্ধুসকলে আমাৰ ভাস্কৰ দাক লগ পাইছোঁ। আমাৰ ভাস্কৰ দা আমাৰ ভাস্কৰ দা হয়, আমাৰ কচুমাৰী ড্ৰেছ ভাণ্ডাৰ ভাস্কৰ দা। আপোনালোকক যদি ড্ৰেছ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে আমাৰ ভাস্কৰ দাৰ লগত কণ্টেক্ট কৰিব পাৰিব। মই বঢ়িয়া ড্ৰেছ দিয়ে ভাস্কৰ দাই। মাৰিছে যে আজি নংৰা, আজি আপুনি মেকআপ কৰিছে যে? হয় নেকি? আপুনি মেকআপো কৰিব পাৰে মানে? সহায় কৰি দিছে। ভাস্কৰ দা বেয়া পায় ন? ভাস্কৰ সহায় কৰি দিব লাগে ভাস্কৰ দা অলপ। ড্ৰেছখিনি অকণমান দেখাই লওঁ হা। ড্ৰেছখিনি এই সোপা চক ড্ৰেছ। এই আমাৰ কৃষ্ণ ৰেডি হৈ আছে। চিলৈ পঞ্চায়তৰ সভাপতি মহোদয় আছে, তেখেতকো মই সম্ভাষণত জনাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ।
আমাৰ উদযাপন সমিতিৰ সম্পাদক যুৱ দিৱসত আমাৰ নিলয় পঞ্চায়তৰ সভাপতি মহোদয় আমাৰ ইয়াত উপবিষ্ট হৈ আছে। তেখেতক এখন গোলাপ ব্যৱস্থাৰে সম্বোধন জনাবৰ কাৰণে মই অনুৰোধ জনালোঁ। আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি পবিত্ৰ চুতীয়াদেৱ আমাৰ মাজত উপস্থিত আছে। মঞ্চত তেওঁ উপস্থিত হৈ আছে। তেওঁকো এখন এই আমাৰ উত্তম ছাৰ কেনেকুৱা খবৰ? ভাল ভাল মোটামুটি ভালে আছে। হেৰি বৰ্তমান আমি মানে ৰাইডিং আছিলোঁ ব্যস্ত এতিয়া আমি ৰাইডিঙৰ ৰাস মহোৎসৱত ব্যস্ত হৈ আছোঁ। আজি আমাৰ এই আমাৰ ক'লে আমাৰ ৰাইডিঙৰ ৰাস মহোৎসৱৰ এইকেইটা আমাৰ ৰাইডিঙৰ ৰাসৰ আমাৰ চাউণ্ডৰ ল'ৰাকেইটা এইকেইটা মেইনকেইটা আমাৰ ৰাসখনৰ গোটেই মেইন মানুহকেইটা হৈছে ৰাসখনৰ আমাৰ গোটেই চবেই শুনি থকা মেইন মানুহকেইটা হৈছে এইকেইটাৰ কাৰণে গোটেই ৰাইজে ৰাসখন শুনি থাকে। কিবা এটা কৈ দিয়া। কৈ দিয়া। ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, বুটানটো টিপি দিব। বুটানটো টিপি দিব। সকলোকে নমস্কাৰ। উপভোগ কৰিব লাগিব। ভাগৱতৰ এইজনী আমাৰ পৰীক্ষা কি লৈছা তুমি? যশোদা। ঐ আমাৰ পৰীক্ষাত যশোদা। এই যশোদাজনী চব কিবা এটা কৈ দিয়া। যশোদা ডাইলগ এটাকে কৈ দিয়াচোন এনেই অকণমানকৈ কৈ দিয়া। বঢ়িয়া বঢ়িয়া। কলম বাসু হয় নাই? এই কলম বাসু লৈছে কিবা এটা কৈ দিয়া। প্ৰভু এইবিলাক আৰু প্ৰভু লীলা আমি নমস্যহে সামান্য মানুহ আমি প্ৰভু লীলা আমাক দেখাই দিলে আমি এনেধৰণে উদযাপন কৰিবলৈ পাৰিছোঁ। পৰা নাই কৰি কি আছোঁ ইমানখিনি পাৰোঁ এটা কৃষ্ণক মাৰিবৰ কাৰণে এই পঠিয়াই তাকো সকলোৱে নোৱাৰিলে। তাৰপিছত সেই অধমক মানে সেই ৰুলটো দিছে বমৰাকো মই এতিয়া মেকআপ ল'ম অলপ পিছত 10 মিনিট পিছত। মেকআপ লোৱাই নাই। শান্তনু আপুনি কি আছে? অক্ৰুৰ গাইছে। শান্তনু দা অক্ৰুৰ গাইছে। অক্ৰুৰ একচুৱেলি কোন আছিলে? শ্ৰীকৃষ্ণৰ দাদাই গকুলৰ পৰা মঠুৱালে আনিবলৈ কংসই পঠিয়াই। আপুনি কালৈ থাকে উগ্ৰসেনৰ লগত যিহেতু
বহুত দুখ কষ্ট গতিকে বহুত কাৰাগাৰত আবদ্ধ হৈ আছে গতিকে তেওঁৰ সহযোগী হিচাপে তেওঁ সান্তনা দিয়াৰো এইখিনি দায়িত্ব পালন কৰিবলগীয়া আৰু ভালে মোৰ লগত এই বন্ধুসকল এইটো মোৰ লগত কৈছে পহৰী হয় এইটো মোৰ লগত থাকিবহি এই মোৰ লগত থাকে নামটো কৈ দিয়া তোমাৰ কাৰাগাৰ হোমেন চুতীয়া এইজন হৈছে হোমেন চুতীয়া কাৰাগাৰৰ পহৰী গাব আমি দুটা লগতে গাম আৰু আমি দুটা লগতে গাইছোঁ খুব ধুনীয়া হৈছে তেওঁলোকৰ পহৰী বন্ধুসকল এই আমাৰ দৈৱকী আছে অঁ এই আমাৰ দৈৱকী এই দৈৱকী নামটো কি আছিলে অৰিজিনেল নামটো ৰশ্মি চুতীয়া ঘৰপৰাত আছিলে ঘৰপৰাত ৰশ্মি চুতীয়া আমাৰ একেবাৰে লৈছে দৈৱকী শিক্ষকতা কৰে শিক্ষকতা কৰে নাই শিক্ষকতা কৰি আছে স্কুলত কিবা এটা কৈ দিয়া কিবা এটা কৈ দিয়া এয়া পিংকিবা এইফালে আছে দমন দা এইফালে আছে অনুপম দা ইফালে মোক কৈছে এই অনুপম দা আছে আমাৰ আমি চব আছো আজি পুৰা ফূৰ্তি কৰিছো আজি ৰাসত আমি পুৰা উকিয়াই ষ্টেজৰ মাজত ফূৰ্তি কৰি আছো পুৰা